নমস্কাৰ, মই মাইনাই আন এটি ভিডিঅ'লৈ সকলোকে মোৰ চেনেলটিলৈ আদৰণি জনাইছোঁ। এই 2 দিন বহুতে গৰম পৰিছে নহয় জানো। এনেকুৱা গৰমতো ক'লৈকো ওলাই যাবও নোৱাৰি আৰু ওলাই যাব মনো নাযায়। তথাপিও কেতিয়াবা নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত আৰু কৰ্মব্যস্ততাৰ মাজত যাব লগা হয়। তো এনেকুৱা গৰমত ওলাই গ'লেতো মূৰৰ বিষ উঠে, গতিকে ক'লৈকো ওলাই যাবৰ মন নাযায়। ভাবিলোঁ ঘৰতে থাকি এটা সুন্দৰ ৰেচিপি আগবঢ়াওঁ আপোনালোকলৈ। চিম্পুল ৰেচিপি হয় আৰু এনেকুৱা গৰমত মা মছলা বহুতো ব্যৱহাৰ কৰিব নোৱাৰি, গতিকে একেবাৰে চিম্পুল ৰেচিপি হয়। আপোনালোকক মই দেখুৱাই থাকিম সকলোখিনি। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল লগা নাই তেতিয়া কমেণ্ট কৰি জনাব। কমেণ্ট কৰিলে তেতিয়াহে ভাল লাগে নহয় জানো। কমেণ্ট কৰিব, ভাল লাগিলেও কমেণ্ট কৰিব বা বেয়া লাগিলেও কমেণ্ট কৰিব বা কেনেকুৱা হয় জনাব। সকলোখিনি ভিডিঅ'টো আৰম্ভ কৰোঁ। মটৰ পনীৰ কাৰণে মই লৈছোঁ ইয়াতে 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এয়া 5 ফোৰণ লৈছোঁ আৰু এইফালে লৈছোঁ মই তেজপাত 2 খিলা লৈছোঁ, শুকান জলকীয়া 2টা লৈছোঁ আৰু ইফালে লৈছোঁ এয়া ধনিয়া পাউডাৰ আৰু এয়া গৰম মছলাটো মই অলপ সময় তিয়াই থৈ মই পিচি লৈছোঁ। ইয়াতে লৈছোঁ মই এয়া হ'ল আদা, নহৰু, জিৰা, জালুক একেলগে পিচি লৈছোঁ আৰু মই এয়া মটৰ আৰু আলুটো মই বইল কৰি লৈছোঁ আগতে। আৰু এয়া হৈছে পনীৰ। পনীৰখিনিও মই আগতে গৰম পানীত দি সিজাই লৈছোঁ। ইয়াৰ পিছত মই কেৰাহীখন গেছত উঠাই লৈছোঁ। কেৰাহীখন গেছত উঠাই লোৱাৰ পিছত কেৰাহীখন যেতিয়া গৰম হ'ব, গৰম হোৱাৰ পিছত মই পৰিমাণ অনুসৰি মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই প্ৰথমে তেজপাত 2 খিলা দিলোঁ। তেজপাত 2 খিলা দি উঠাৰ পিছত মই শুকান জলকীয়া 2টা দি দিছোঁ। শুকান জলকীয়াখিনি যেতিয়া অলপমান ৰঙচুৱা পৰিব, ৰঙচুৱা পৰাৰ পিছত মই 5 ফোৰণ দি দিছোঁ। 5 ফোৰণখিনি যেতিয়া অলপ ফুটিব ধৰিব, যেতিয়া ফুটিব ধৰে, ফুটা উঠাৰ পিছত মই যিখিনি পিঁয়াজ সৰু সৰুকৈ মই মিহি মিহিকৈ কাটি লৈছিলোঁ সেই পিঁয়াজখিনি মই ইয়াতে দি দিলোঁ। পিঁয়াজখিনি ভাজি উঠাৰ পিছত মই অলপ ৰঙচুৱা পৰিছে, ৰঙচুৱা পৰাৰ পিছত মই আদা, নহৰু, জিৰা, জালুকৰ যিখিনি মই মিক্সিত দিছিলোঁ সেই পেষ্টখিনি ইয়াতে মই দি দিম। ইয়াৰ পিছত মই উঠাৰ পিছত আকৌ পুনৰ মই ভাজি থাকিম। আদা নহৰুৰ যিটো কেঁচা গোন্ধ এটা ওলায়, সেই গোন্ধটো নোযোৱালৈকে মই অলপ সময় ভাজি থাকিম। মছলাখিনি ভালকৈ ভাজি লোৱা হৈ গ'ল। তাৰপিছত মই যিখিনি আলু আৰু মটৰ সিজাই লৈছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। দি উঠাৰ পিছত পুনৰ মই এনেকৈ অলপ সময় 5 মিনিটলৈকে মই ভাজি থাকিম। ভাজি লোৱা হোৱাৰ পিছত মই ইয়াতে পৰিমাণ অনুসৰি হালধি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ মই ইয়াত সোৱাদ অনুসৰি দিছোঁ। ইয়াৰ পিছত পুনৰ মই এইখিনি আকৌ ভাজি থাকিম আৰু আলুৰ বাকলিখিনি মই গুচাই লোৱা নাই, কাৰণ নতুন আলু হয়। আলুখিনি মই ধুনীয়াকৈ ধুই লৈ মটৰৰ লগতে সিজাই লৈছিলোঁ কুকাৰত দি। তাৰপিছত মই 5 মিনিটৰ কাৰণে ঢাকনিখন দি থ'ম। 5 মিনিটৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ আৰু আঞ্জাখন তলিত অলপ লাগি ধৰা ধৰণৰ হৈছে, গতিকে মই অকণমান পানী অলপ দি লৈছোঁ। তাৰপিছত পুনৰ মই এনেকৈ লৰাই দি থাকিম। আঞ্জাখন উতলিব ধৰিছে। উতল অহাৰ পিছত মই মচুৰ দালি বইল কৰি লৈছিলোঁ। মচুৰ দালিখিনি মই ইয়াতে মিক্স কৰাই দিছোঁ। তাৰপিছত মই আকৌ কৰচ পাতেৰে এনেকৈ লৰাই দিছোঁ। তাৰপিছত মই 10-15 মিনিটৰ কাৰণে
পুনৰ আকৌ ঢাকনিখন দি থ'ম। 15 মিনিটৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। তাৰপিছত আঞ্জাখন ধুনীয়াকৈ উতল এটা আহিছে আৰু গোন্ধটো ধুনীয়া গোন্ধ এটা আহিছে। আৰু মই বহুতো মা মছলা ব্যৱহাৰ কৰা নাই, একেবাৰে চিম্পুল ৰেচিপি হয়। আৰু আঞ্জাখন উতল অহাৰ পিছত মই ইয়াতে ধনিয়া গুড়ি অলপ দিছোঁ আঞ্জাখনত। ইয়াৰ পিছত আঞ্জাখন উতলি থাকোঁতে মই যিখিনি পনীৰ বইল কৰি লৈছিলোঁ সেই পনীৰখিনি ইয়াতে দি দিলোঁ। তাৰপিছত আঞ্জাখন ভালকৈ সিজিবৰ কাৰণে ঢাকনিখন 5 মিনিটৰ কাৰণে দি থ'ম। 5 মিনিটৰ পিছত মই পুনৰ ঢাকনিখন গুচাই দিলোঁ আৰু আঞ্জা ৰং এটা ধৰিছে আৰু সিজিছেও। ইয়াতে মই যিখিনি গৰম মছলা লৈছিলোঁ, মই পিচি লৈছিলোঁ, সেই গৰম মছলাখিনি ইয়াতে দি দিলোঁ। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু একেবাৰে চিম্পুল ৰেচিপি হয়। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। মটৰ পনীৰ আঞ্জাখন হৈ গৈছে আৰু এতিয়া গৰম গৰম ভাতৰ লগত পৰিধান কৰিলে হ'ব।